বহুত দিন ট্ৰেইনত উঠা নাই, ট্ৰেইন জাৰ্ণি কৰিব, সেইটো মানে এক্সাইটমেণ্ট এটা হৈ আছে ভিতৰত। ট্ৰেইনত যাব আৰু বহুত সোনকালে আছিলে ট্ৰেইনৰ সময়টো, 6-6:30 মান বজাতে আমি ঘৰ মানে 4-4:30 মান বজাতে উঠিছো। উঠি পেলাই আমি সাজু আৰু কৈছো আৰু লাহেকে উঠাইছো, মানে নহলে এনেকে হাতখনেদি মাৰি দিব, নহলে ভৰিয়েদি কোৰ মাৰি দিব, একো ঠিক নাই। মানে তুমি ভৰি ফালৰ পৰা জগাবলৈ যাব নোৱাৰা, একদম মূৰত এনেকে হাত ফুৰাই লাহে লাহে মাতিব লাগিব। তাৰপিছত গ'লি আমাৰ যাব হৈছে উঠা। তাৰপিছত একদম লগে লগে ক'ত ট্ৰেইন যাব হ'ল নহয়, এতিয়া আমি চব ৰেডি একদম যাবলৈ। কি হৈছে এইটো শব্দ? কি হৈছে এইটো? ট্ৰেইনখনত বহি, ট্ৰেইনখন চলিছে আকৌ, চলিছে বুলি একদম উঠি বহি একদম জোকাৰি দিছে, এনেকে যাব। তাৰমানে ইমান সৰু বাচ্ছা হাঁহিত থাকিব পৰা নাই। এইটো জুবিন গাৰ্গ নে বাৰু? সেই জুবিন গাৰ্গক আমি কেতিয়াও তেনেকে দেখা নাপাওঁ, সেই জুবিন গাৰ্গক দেখা পাই বৌয়ে